এই কিতাপখনৰ আৰ্থাৰ কনান ডয়েলৰ লিখনিৰ সমাদৰ কমা নাই। ইমান বছৰৰ পিছতো আমি আৰ্থাৰ কনান ডয়েলৰ আজিও যেন জীৱন্ত তেখেতৰ কিতাপৰ চৰিত্ৰবোৰ কেনেকুৱা ভাৱ হয়। এটি তেজ ৰঙা অধ্যায় নামেৰে গৌতম গগৈয়ে এই কিতাপখন অনুবাদ কৰিছে। অনুবাদ কৰাৰো আজি বহুদিন পাৰ হৈ গৈছে। পৰিয়ালৰ ফালৰ পৰা জানিব পাৰিছোঁ তেখেত আমাৰ মাজত নাই। আজি পৰিয়ালৰ লোকসকলে তেখেতৰ এই অনুবাদ গ্ৰন্থখনি প্ৰকাশ কৰিছে, এইটো খুব ভাল কথা। মই এই গ্ৰন্থখনি বহুদিন আগতে ৰক্তক্ষৰণ নামেৰে বাংলা ভাষাত ইয়াৰ অনুবাদ পঢ়িছিলোঁ। ইংৰাজী ভাষাৰ জ্ঞান মোৰ তেনেই সীমিত, সেয়েহে অনুবাদৰ যোগেৰে যিখিনি বিশ্ব সাহিত্যৰ বা ইংৰাজী সাহিত্যৰ যি সোৱাদ ল'ব লগা হয়, অনুবাদ সাহিত্যৰ যোগেৰে চেষ্টা কৰোঁ। তেনে ক্ষেত্ৰত আজি আমি এখন জনপ্ৰিয় উপন্যাস অসমীয়া ভাষাত পাইছোঁ। মই আশা ৰাখিম আমাৰ পাঠকসকলে ইয়াক পঢ়ি ইয়াৰ ৰস আস্বাদন কৰিব। ছাৰ আৰ্থাৰ কনান ডয়েলৰ অমৰ সৃষ্টি, যি সৃষ্টি এতিয়াও জীৱন্ত, সেই অমৰ সৃষ্টি এটি তেজ ৰঙা অধ্যায়, সেই অধ্যায়তেই প্ৰথম এটা চৰিত্ৰৰ সৃষ্টি কৰিছিল। সেই চৰিত্ৰ এতিয়াও গোটেই বিশ্বজুৰি সাহিত্য জগতক আলোড়ন কৰি ৰাখিছে। সেয়া হ'ল শাৰ্লক হোমছ। শাৰ্লক হোমছ অবিহনে শাৰ্লক হোমছ নামৰ চৰিত্ৰটোৰ মাজতে এজন লিখক জীয়াই থাকিল। আজিও ৰহস্য সাহিত্যত, বিশ্ব ৰহস্য সাহিত্যত শাৰ্লক হোমছৰ যি অৱদান বা শাৰ্লক হোমছ চৰিত্ৰটোৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাক কোনো নুই কৰিব পৰা নাই। হেজাৰ শ চিনেমা তৈৰি হৈছে। এতিয়াও যদিও লেখকগৰাকী নাই, তাৰ পিছতো শাৰ্লক হোমছৰ নামত বহু ৰহস্য সাহিত্যৰ সৃষ্টি হৈয়ে আছে। ই এক আশ্চৰ্যকৰ এক কথা। আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আমি ৰহস্য সাহিত্যত তেনেই পিছ পৰি আছোঁ। ৰহস্য সাহিত্যৰ ক্ষেত্ৰত আমি আমাৰ নৱপ্ৰজন্মই যদি কলম হাতত তুলি লয়, মই ভাবোঁ তেওঁৰ সাহিত্যিক ভৱিষ্যত উজ্জ্বল হৈ পৰিব। ইয়াৰ কাৰণে অধ্যয়নৰ অৱশ্যই প্ৰয়োজন আছে। 24খন উপন্যাস, 15খন চুটি গল্প, 12খনকৈ নাটক, 4খনকৈ কাব্য সংকলন ৰচনা কৰি থৈ গৈছে ছাৰ আৰ্থাৰ কনান ডয়েলে। কিন্তু আমি তেওঁক যি ফিকশ্যনধৰ্মী সাহিত্য, যি ৰহস্যধৰ্মী গল্প, সেই গল্পৰ মাজতে আমি তেখেতক ছাৰ আৰ্থাৰ কনান ডয়েলক আমি এতিয়াও পাওঁ। মই এইখিনিতে ক'ব খোজোঁ যে আজি মই নিজেও এখন অসমৰ ৰহস্য সাহিত্যৰ লগত জড়িত হৈ আছোঁ। এখন আলোচনীৰ লগত, ৰহস্য নামৰ এখন আলোচনীৰ লগত মোৰ সংযোগ ঘটিছে। মই তাত দেখা পাইছোঁ যে আমি বিভিন্ন ধৰণৰ চিঠি পত্ৰ পাওঁ যে ৰহস্যৰ মাদকতা হেৰুৱাইছে। ৰহস্যত যি ৰহস্য সাহিত্য আমি পাব লাগে, সেই আস্বাদন আমি পোৱা নাই। সেইটোৰ পৰাই মই অনুমান কৰি ক'ব খোজোঁ যে অসমত ৰহস্য সাহিত্য খুব এটা দুখজনক অৱস্থাত আছে। আৰু আমি ৰহস্য সাহিত্যিকসকলক আমি যেন এটা মূলসুঁতিৰ সাহিত্য বুলি কওঁতে কি ক'ব খুজিছোঁ আপোনালোকক সেইটোৰ ব্যাখ্যালৈ মই নাযাওঁ। মূলসুঁতিৰ সাহিত্য চৰ্চাকাৰীসকলে যেন আমাৰ ৰহস্যৰ সাহিত্যিকসকলক এক স্থান দিবলৈ ভাল নাপায়। বা মই নিজে নিজ মুখে ৰঞ্জু হাজৰিকা, যি আমাৰ অসমৰ এজন ৰহস্য সাহিত্যৰ ক্ষেত্ৰত, আজি তেখেতৰ জন্ম মই এনেকৈ ভাবোঁ অসমত নহয় অইন প্ৰদেশত হোৱা হ'লে তেখেতৰ নাম ফাটি ফুটি থাকিলেহেঁতেন। আজি আমি দুৰ্জয় দত্ত, আজি আমি দেখিম যে গুৱাহাটী উত্তৰ পূব গ্ৰন্থমেলাত তেখেতক নিমন্ত্ৰণ কৰা হৈছে। দুৰ্জয় দত্তৰ সাহিত্যৰ লগত আপোনালোক কিমানখিনি পৰিচিত মই নাজানো। ময়ো আগতেই কৈছোঁ, মই ইংৰাজী সাহিত্যত ইমান বেছি ভাল পঢ়ুৱাই নহয়, সেয়েহে মই ৰিভিউ পঢ়িয়ে থ'ব লগা হয়। মই সেই ৰিভিউ পঢ়ি পেলাইও ইমান ডাঙৰ এটা মই মন্তব্য কৰিব নালাগে। তথাপিও মোৰ ক'ব মন গৈছে, আমাৰ ৰঞ্জু হাজৰিকাৰ লিখনিও দুৰ্জয় দত্ততকৈ কোনোগুণে কম নহয়। গতিকে আজি অসমৰ ৰহস্য সাহিত্যৰ কাৰণে বা অসমৰ ৰহস্য সাহিত্য জগতত গৌতম গগৈৰ যি এই অনুবাদ সাহিত্য, এটি তেজ ৰঙা অধ্যায়, এই তেজ ৰঙা অধ্যায় আপোনালোকে পঢ়ক। তাত এটা চৰিত্ৰ কি ধৰণে বছৰ ধৰি জনপ্ৰিয় হৈ আছে।
আজি যি ৰহস্যধৰ্মী সাহিত্য সেই ৰহস্যধৰ্মী সাহিত্যত প্ৰথম মেগনিফাইং গ্লাছখন যে ব্যৱহাৰ কৰিব লাগে, প্ৰথম মেগনিফাইং গ্লাছ, প্ৰথম হেলমেট, প্ৰথম মানে অভাৰকোট, প্ৰথম চাৰিচুকীয়া জোতা পিন্ধা, মুখত সেই চিগাৰৰ ছবি, সেই ৰহস্য সাহিত্যৰ সেই চৰিত্ৰটো শিশু ডাঙৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে সকলো মানুহৰ দৃষ্টিতে শাৰ্লক হোমছ বুলি ক'লে ভাহি উঠে। গতিকে আমিও আমাৰ অসমতো তেনেকুৱা সাহিত্য নোহোৱা নহয়, আমাৰ অসমতো তেনেকুৱা সাহিত্য আছে। আমি দস্যু ভাস্কৰৰ কথা ক'ব পাৰোঁ। ৮০ৰ দশকত ৭০ৰ দশকত ইয়াত দস্যু ভাস্কৰ চিৰিজ নকৰা মানুহ নিশ্চয় কোনো নাই, সকলোৱে পঢ়িছে। অতি জনপ্ৰিয় আছিলে সেই দস্যু ভাস্কৰৰ ৰূপটো। আজি আমাৰ অসমত এই সাহিত্যৰ ধাৰাটো গঢ়ি উঠা নাই, যে আমি আজি শাৰ্লক হোমছ নাই, আৰ্থাৰ কনান ডয়েল নাই, তাৰ পিছতো কিন্তু সেই চৰিত্ৰটো জীৱন্ত হৈ আছে, চলচ্চিত্ৰৰ যোগেদি হওক, নাটকৰ যোগেদি হওক, সাহিত্যৰ যোগেদি হওক। কিন্তু অসমতো আমি দস্যু ভাস্কৰৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক জনপ্ৰিয় কৰাৰ কাৰণে বা সেই চৰিত্ৰটোৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে এতিয়ালৈকে আমাৰ মাজত তেনেধৰণে কোনো আগবাঢ়ি অহা নাই। আজি ৰহস্যধৰ্মী সাহিত্যৰ ক্ষেত্ৰত হাতত মেগনিফাইং গ্লাছ লৈ যিটো চৰিত্ৰ তেখেতে আঁকি গ'ল, পিছত অকল ৰহস্যধৰ্মী সাহিত্যতেই নহয়, বাস্তৱতো অনুসন্ধানমূলক বিজ্ঞানত সেই মেগনিফাইং গ্লাছখন এক জনপ্ৰিয় আহিলা হিচাপে পৰিগণিত হৈছে। এনেকুৱা অমৰ সাহিত্যৰ আস্বাদন আজি আমাক গৌতম গগৈয়ে দিছে। তেখেতৰ পৰিয়ালবৰ্গ ইয়াত প্ৰকাশৰ দায়িত্ব লৈছে, তেখেতসকল সঁচাকৈয়ে অতি ধন্যবাদ পাত্ৰ। মই তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সাহিত্যিকসকলক, যিসকলে এতিয়া আমাৰ ইয়াত সাহিত্য চৰ্চা কৰিছে, তেখেতসকলেও ৰহস্য সাহিত্যৰ প্ৰতি কিছু দৃষ্টি দিব বুলি আশা ৰাখিছোঁ। আজি মই বিশেষ নকওঁ, মঞ্চত যথেষ্টখিনি ব্যক্তি আছে যিসকলে আপোনালোকক এই সম্পৰ্কে বা অসমৰ সাহিত্য জগত সম্পৰ্কে বহুখিনি কথা ক'ব পাৰিব। ইতিমধ্যে মই কৈ যোৱা কথাবোৰৰ মাজত যদি কিবা বিচ্যুতি ঘটিছে আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব। আজি গুৱাহাটী কবি চক্ৰৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে গৌতম গগৈৰ পৰিয়ালৰ মোৰ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।